আচ্ছা আপোনাৰ যে কবি এনেকুৱা হৈছে কি কাৰণত হৈছে মুঙিয়া লগা এই পোকাই খোৱা এইবিলাক স্যার মানে ইটো মানে স্যার এনেকুৱা হল এই যে কিবা করোনা ভাইরাস বুলি অহা কথা কয় যে আচ্ছা আচ্ছা এই করোনা ভাইরাসৰ জনে ভাইরাসটো ইয়াতে লাগছে বেছি পৰিমাণে লাগছে ইয়াতে আচ্ছা বুজিছো এতিয়ালৈকে মানুহৰ দেহাত মানে হেৰি কৰিব পৰা নাই হয়, আমি হয়। অলপ মানে টাকৰা আছো তো হয়। সেইকাৰণে মানে হেৰি কৰা নাই এইবিলাক কবি মাথা চাচোন মই ইমান কষ্ট কৰি হেৰি কৰিছিলো মই ৰাইজক কি অৱস্থা ওচৰৰ পৰা দেখুৱাব খুজিছো এয়া হয়। চাওক এয়া চাওক কবিৰ পৰিস্থিতি চাওক আচ্ছা এইখিনিতে এটা কথা সুধিব বিচাৰিছো হয়, কওকচোন। যে আপোনালোকৰ অঞ্চলত এতিয়া চিটুৱেশ্যন কেনেকুৱা ধৰণৰ মানে পৰিস্থিতি সিচুৱেশ্যন বস্তুটো Dangerous মানে একটাই বুজিয়ে পাং চিটুৱেশ্যন মই এইগিলা নাজানো মই ইমান পঢ়া শুনা নাজানো তো আচ্ছা, একটাই বুজিয়ে পাং মানে আমাৰ অঞ্চল তাৰ মানে গাঁওখনত মানুহগিলা একদম ঘৰে ঘৰে খুন্দাই ভয় খায় মানে একদম পাৰাই পায়খানা চাইখানা পৰা পলিথিনতে কৰে মানে ফেলাই দিয়া নিচিনা অৱস্থা হৈছে আচ্ছা, বৰ্তমান আচ্ছা মানে ইমান পৰিস্থিতি বেয়া হৈছে হুম। আৰু কিছুমানতো বহুত ভয় খায় আমিতো দুৱাৰে নুখুলে ক'বা চলে আমিতো হয়। তথাপিও এনেকৈ ওলাই আহিছোঁ আমাৰ জীৱনৰ ভৰসা নাই আমি মানে হেৰিৰ কাৰণে চিন্তা কৰোঁ তো সেইকাৰণে ওলাই আহিছোঁ আৰু হয় 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 এইবিলাক কি কবি আৰু খেতি পথাৰ একদম শেষ পাই গ'ল উপায়তো নাই না